এতিয়া ইয়াৰ পৰা যামগৈ যাবাগৈ এৰা মইতো একেখন ঠাইতে থাকি স্মিতাৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিম কিন্তু তেওঁৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই ইয়াৰ পৰা যোৱাটোৱে উচিত হ'ব দেউতাৰেতো তেওঁক কথা কোৱাৰ একো সুযোগেই নিদিলে কিন্তু কিয় জানো মোৰ ভাৱ হৈছে ৰাজে তোক সঁচাকৈয়ে ভাল পায় মা এবাৰতো ভাব ইমানবিলাকৰ পিছতো তেওঁ নিজে ইয়ালৈ আহিবলৈ কেনেকৈ সাহস কৰিলে এটা ভুল কৰাৰ পিছত দোষীজনটো পলাই যায় নিজেতো আৰু ধৰা দিবলৈ নাহে তেওঁ হয়তো কিবা ক'বলগীয়া আছিল বেচেৰাটোৱে কিবা কোৱাৰ একো সুযোগেই নেপালে সদায় খালি এনেকেই থাকিবা নেকি ব'লা পাপাক কথাটো কওঁগৈ কিয় ক'ব কিয় লাগে তেখেতেতো জানেই জানে কিন্তু ইমান ডেমকে হৈ নাথাকিবা মই আগতেই ঘৰত কৈ থৈছোঁ মই গ্ৰীণ ছিগনেল নিদিয়ালৈকে আমাৰ বিয়াৰ কথা কোনেও ভাবিব নোৱাৰে বিয়া ৰাজ কি হ'ল বাৰু মোৰ যদি এইবোৰ বাগান ৰিজৰ্ট প্ৰপাৰ্টি নাথাকিলেহেঁতেন বৰ পুৰণি কথা কৈছা হয় ডাঙৰীয়া তেতিয়াও মই আপোনাকেই বৰমালা পিন্ধালোহেঁতেন মই ধেমালি কৰা নাই কেতিয়াবা যদি গম পোৱা যে আচলতে মই তোমালোকে ভাবি থকা মানুহটোৱেই নহয় মোৰ এটা সাধাৰণ চাকৰিৰ বাহিৰে একোৱেই নাই চব কথাতে ধেমালি কিন্তু মোৰ ভাল নালাগে ৰাজ মই ইমান চিৰিয়াছ কথা এটা ক'বলৈ তোমাক লগ ধৰিছোঁ আৰু তুমি কিছুমান অদৰকাৰী কথা কৈ যোৱা তুমি আহিবই নালাগে মই যাওঁ স্মিতা শুনাচোন স্মিতা শুনচোন ইমানকৈ কি ভাবি আছিলি নাই ৰাজক লগ পাইছিলোঁ মই তেওঁৰ হৈ কথা ক'বলৈ অহা নাই কিন্তু তেওঁৰ মৰমক তই সন্দেহ নকৰিবি কাইলৈ তেওঁ ইয়াৰ পৰা যাবগৈ তই এতিয়াও কথাটো ভাব যেতিয়া ভাবিব লাগিছিল তেতিয়াই নাভাবিলোঁ যেতিয়া এতিয়া আৰু নতুনকৈ কি ভাবিম ঠিক আছে মই আৰু তোক বুজাবলৈ নাযাওঁ কিন্তু যোৱাৰ আগতে এবাৰ যদি স্মিতাক লগ ধৰি তই কথাখিনি কৈ গ'লিহেঁতেন একো লাভ নাই অ' সকলোৱে আজি মোক যি বুলি ভাবিছে তেওঁনো আৰু বেলেগ কি বুলি ভাবিব আৰু কি জানা অমৰদা মই জানো তেওঁক সঁচাকৈ সুখী কৰিব পাৰিম ৬,০০০ টকীয়া এটা সাধাৰণ কৰ্মচাৰীৰ লগত সঞ্জয় চৌধুৰীৰ ছোৱালীক সংসাৰ পাতিবলৈ আমন্ত্ৰণ কৰাটোৱে জানো মূৰ্খামি নহয় বাৰু বাদ দিয়া তেওঁ চিৰদিন সুখত থাকক এই কামনাই কৰি যাম মই আহোঁ আজি গোটেই ৰাতি মোৰ ৰেকৰ্ডিং আছে তোৰ ট্ৰেইনটো ৰাতিপুৱা ৬ বজাতহে মই তোক আৰু লগ নকৰোঁ অমৰদা তোক আৰু লগ নাপাম বুলি ভাবিবলৈও যে ভয় লাগে ৰাজ